হেল্ল' এভৰিৱান, মই পপি আপোনালোকক সকলোকে অসমীয়া বৰী পপি চেনেল দিলে পুনৰবাৰ স্বাগতম জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু এতিয়া যিহেতু বিহুৰ বতৰ, সেইটো কাৰণে সকলোৱে নিশ্চয় পিঠা বনাইছে। আৰু যিসকলে বনাব নাজানে তেখেতলোকৰ কাৰণে ভাবিলোঁ অকণমান সহায় হ'ব। আৰু কেনেকৈনো ধুনীয়া চকচকীয়া বগা আৰু দীঘলীয়া একেবাৰে কুৰকুৰীয়া পিঠা বনাব পাৰি, তাকে আপোনালোকক আজি দেখাম। এয়া মই বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই ঢেঁকীতে খুন্দি আনিলোঁ আৰু সেইখিনি ভিডিঅ' নকৰিলোঁ। আৰু মই তিল দিয়া নাই, এয়া মই নাৰিকল আৰু চেনিৰ পুৰ বনাই লৈছোঁ। এইখিনি যেনেকৈ লস্কৰা বনাবলৈ ভজা হয় তেনেদৰে ভাজি লৈছোঁ, মাত্ৰ নাৰিকলখিনি সিজালৈকে। এতিয়া মই এনেদৰে এখন চেকনিৰে পিঠাখিনি অলপ অলপকৈ দি এনেদৰে পুৰখিনি মাজত দি আকৌ এনেদৰে পিঠাটো বনাইছোঁ। চাওকচোন, এনেকৈ বনালে পিঠাটো বহুতেই সহজ হয় আৰু একেবাৰে ধুনীয়া সমান চাইজৰ হয়। আৰু যিসকলৰ হাতত পিঠা নুঠে তেখেতলোকেও এনেকৈ বনাব পাৰিব। বহুত একেবাৰে ইজি হয়। আৰু মই একেবাৰে পটাপট বনাব পাৰি এনেকৈ বনালে। ভাবিলোঁ সেইটো কাৰণে আপোনালোককো দেখাওঁ মইনো কেনেদৰে তিলপিঠা বনাওঁ। অৱশ্যে তিলপিঠা নহয়, এইটো নাৰিকল পিঠাহে, তিল দি বনোৱা নাই এইটো। এয়া চাওক, একেবাৰে সমান হয়, দীঘলীয়া বগা। আৰু এনেদৰে মাজে মাজে টাৱাখন পিঠাটো বনাই হোৱাৰ পিছতে চাফা কৰি ল'ব লাগে, নহ'লে ৰঙচুৱা হৈ যায়। আৰু জুইটো একেবাৰে মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু এনেদৰে অলপ উঠি আহিলে লৰাই দিব, এনেকৈ মটুকাই দিব লাগে। এইটো আপুনি হাতেও কৰিব পাৰে, কিন্তু সাৱধানে কৰিব। হাতে কৰিলে যিহেতু চেনিখিনি গলি গ'লে বহুত গৰম হৈ থাকে, হাতৰ পুৰি যোৱাৰ চান্স থাকে, সেইটো কাৰণে। আৰু এনেদৰে মই খুব কম সময়তে বহুতখিনি পিঠা বনাব পাৰি। সেইটো কাৰণে ভাবিলোঁ যিসকলে বনাব নাজানে তেখেতলোকক বনাই দেখাওঁ, কেনেকৈনো একেবাৰে কম সময়তে এনেদৰে পিঠা বনাব পাৰি বহুত ধুনীয়াকৈ। আৰু অকণমান 2 মিনিটমান সময় উলটিয়াই পুলটিয়াই এনেদৰে ৰাখি দিব লাগে। তেতিয়া মুচমুচীয়া হ'ব, তেতিয়া নমাই থ'ব লাগে। আৰু এনে কৰিলে পিঠাটো বহুত দিনলৈকে ভাল হৈ থাকে আৰু বেগেত ভেঁকুৰি নাযায় আৰু খাবলৈও বহুত ধুনীয়া হয়। একেবাৰে খাওঁতে মিক কৰি যায়। এয়া চাওক, এনেদৰে মাজৰ ডোখৰতে চাফা কৰি এনেদৰে কেইবাখনো বনাই ল'ব পাৰি পিঠা। তাৰপিছত যেতিয়া জেগা নোহোৱা হ'ব, তেতিয়া অলপ দেৰিৰ কাৰণে গোটেই পিঠাকেইটা অলপ লুটিয়াই নমাই থ'ব লাগে। এয়া এনেদৰে মই বনাওঁ সদায়, আৰু এইটো পদ্ধতিয়ে মই বনাই আটাইতকৈ ভাল পাওঁ। আৰু কিছুমানে হেতাৰেও দিয়ে। হেতাৰে দিলে যিকোনো আপুনি টাৱাত বনাব নোৱাৰে, সেইটো কাৰণে একেবাৰে এইটো পদ্ধতিত বনালে একেবাৰে উজু হয়। এয়া চাওক, কিমান ধুনীয়াকৈ ভাগি গৈছে, একেবাৰে মূৰমূৰীয়া হৈ গৈছে। আৰু মোৰ আজি অৱশ্যে চৰ্দি লাগি আছে, মাতটো সেইটো কাৰণে অকণ বহা লাগিছে। এয়া চাওকচোন, আৰু কেইটামান বনাই দেখাইছোঁ, একেবাৰে উজু হয়। যিসকলে বনাই তেখেতলোকেতো জানেই, আৰু যিসকলে বনাব নাজানে তেখেতলোকৰ কাৰণেহে ভাবিলোঁ সহায় হ'ব বুলি, সেইটো কাৰণে আচলতে ভিডিঅ'টো দিলোঁ। আৰু আপোনালোকেনো কি কি পিঠা বনাইছে জনাব বিহুলৈ বুলি। আৰু মই বিহু ব্লগটো বাৰু দিম, তাতে আপোনালোকক দেখাম কি কিনো বনাইছিলোঁ। একেবাৰে এবাৰ বেছিকৈ বনাব নোৱাৰিলোঁ, কাৰণ গাটো একেবাৰে ভাল নহয়। সেইটো কাৰণে পুৰখিনি অলপ বেছিকৈ দিলে খাবলৈ বেছি ভাল হয়। অৱশ্যে মিঠা যদি কম খোৱা হয় তেন্তে কমকৈ দিব। আৰু পিঠা যদি নুঠে তেতিয়াহ'লে আপোনালোকে পিঠাখিনি চাউলখিনি চাই ল'ব। কিছুমান চাউলৰ আঠাটো বেছি থাকে আৰু কিছুমান চাউলৰ আঠাটো কম থাকে। যদি আঠাটো বেছি থাকে তেতিয়াহ'লে বহুত দেৰি তিয়াব নালাগে, প্ৰায় 2-3 ঘণ্টামান তিয়ালেই হ'ব। আৰু তিওৱাৰ পিছত ভালদৰে জৰজৰীয়া হ'বলৈ দিব পানীখিনি। আৰু আকৌ যদি তেনেকৈ খুন্দাৰ পিছতো খুন্দি আনি একেবাৰে সেমেকা ঠাইত থ'ব।
তেনে কৰিলে পিঠা নুঠাৰ কোনো প্ৰশ্নই নাহে। আৰু আপোনালোকে যদিও কেনেবাকৈ পিঠা নুঠে তেনেহ'লে আপোনালোকে অকণমান পানী অলপ ছটিয়াই আকৌ চালনী এখনেৰে পুনৰ চালি দিব, তেতিয়াহ'লে পিঠাখিনি নিশ্চয় উঠিব। আৰু নিশ্চয় মোক জনাব পিঠা এইটো পদ্ধতিৰে বনাই উঠিলে নে নাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু এতিয়া মোৰ এইকেইটা পিঠা বনাইছোঁ আৰু বাকীখিনি অলপ অলপকৈ বনাই থাকিম। আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ আপোনালোকলৈ কঙালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। অন্য এটি নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, বাই বাই।